ষোল্ল বছৰীয়া ডেকাজন দেখিবলৈ অলপমান একেই হঠাতে হোৱা এটা প্লেনৰ অংশীদাৰ হৈছো আমি আমাৰ বছৰ এটা হঠাতে লোৱা মানে কি আছিল এইটো নহয় হঠাতে লোৱা এটা সিদ্ধান্ত এয়া পুৰা এতিয়া কেইটা বাজিছে 3টা বাজি গৈছে সিদ্ধান্ত মৰ্মে আমি আহি উপস্থিত হৈছো মাইনিবাই হুদুৰ নাহৰকটীয়াৰ পৰা উপস্থিত হৈছে আৰু এতিয়া মই মেকআপ ল'ম আৰু 3টা বাজিলে এতিয়া আমাৰ ফটোশ্বুট কৰিম আমি এইফালে পুৰা গান হৈ আছে ভিতৰত আৰু আমি বাহিৰত বাৰান্দাত ওলাই লৈছোঁ মেকআপ লওঁ এতিয়া তাৰপিছত ডাইৰেক্ট লগ পাম আপোনালোকক Dagade meline pahi মা নাযায় আমি মাক নিনো মেকআপ চেকআপ লৈ ৰেডি ফুল ৰেডি আৰু এতিয়া বলক যাওঁ আমি কৈ আছোঁ এতিয়া আমাৰ ফটোগ্ৰাফাৰৰ ঘৰলৈ বলক এয়া আমি পালোহি ক'ত পালোঁ বাচ্চাকুৰ সত্যদাৰ ঘৰত পালোহি এয়া আমাৰ ছেটআপ ৰেডি কৰা হৈছে আমাৰ পিংকা ধুনীয়া লাগিছে ফুলপাহ তোমাৰ মানে আগৰ দিনলৈকে ফিল্ড আহি গৈছে একচাকে বানি তাৰপৰা খোপাত ফুল নহয় এইফালে আমাৰ গৌৰীদাই মেকআপ লৈ আছে চিকি মইনা চিকি মইনা মাহৰ গম ঘৰত আধা মেকআপ কৰি গ'লোঁ যিহেতু আমাৰ দেৰি হৈছে সেইকাৰণে সোনকালে গ'লোঁ পাঠাকুলৈ সত্যদাৰ ঘৰত আৰু এতিয়া চুলিখিনি বনাব লাগে মোৰ বিহু বিহু ফিলটো আহিবৰ বাবে খুব ধুনীয়া এটা বিহু গীত বেকগ্ৰাউণ্ডত লগাই আছোঁ আৰু আপোনালোকে নাচি নাচি ভিডিঅ'টো চাই থাকক বিহু পালেহিয়ে যিহেতু মৰাণ লাচিত নগৰ বুলি কয় এই চেপনৰ পৰা গ'লে এইগৰাকী সেইগৰাকী বিখ্যাত মানুহগৰাকী যিগৰাকীৰ হবি হৈছে খোৱা খাইছে খাইছে কিন্তু তেওঁৰ চেহেৰা হৈছে এয়া নাই নেগলেক্ট কৰা নাই মানে মই এইটোও কৈছোঁ তোমাৰ নিচিনা যাতে মই হৈ যাওঁ অতি সোনকালে হয়নে তই ফুল পাছ আছেনে এয়া মেকআপ কৰি মেলি ৰেডি মাইনুবাই পিংকাক মেকআপ কৰিছে এয়া হৈছে মডেল আৰু এইফালে আমাৰ ফটোগ্ৰাফাৰ একদম কি এখন কি আছিলে এৰী চাদৰ লৈ আমাৰ দদৈহে এনেকুৱা খালে দদৈ আৰু ষ্টাইল তামাম ষ্টাইল এনেকৈ লৈ দিলে নতুন ট্ৰেণ্ড আহিব আকৌ ল'ৰাবোৰে পূৰা ল'ব তুমিও ল'বা এখন ফটোশ্বুট এটা কৰি লৈ আহিছা এখন লৈ এইফালে আমাৰ ফটোগ্ৰাফাৰ ককায়ে পুৰা পোজ শিকাইছে মডেলক এইফালে আমাৰ এনেই ধুনীয়া আৰু ধুনীয়া হোৱাৰ হেঁপাহতে পুৰা মেকআপ লৈ আছে
নাকটো আৰু অলপ জোঙা জোঙা কৰি দিয়া হৈছে মেকআপ কৰিলা তুমি এতিয়া নিজে কৰি দিয়া মানে মই এনেই দেখিবলৈ বেয়া অলপ ভাল হোৱাৰ পৰিকল্পনা এয়া মোৰ ৰেডি এনেই মই চুলি নেমেলোঁ আজি কিন্তু মাইনুবাই মেলাই দিছে মোক চুলি তাকে মেলি চাওঁ কি হয় ৰাইজে ক'ব কেনেকুৱা লাগিছে এইফালে আমাৰ মেকআপ কৰি দিছে আৰু হেয়াৰ কৰি দিছে মাইনুবা মেকআপ কষ্টিউম হেয়াৰ অল মাইনুবাৰ ফুলৰে কলিতি মন চেঙেলীয়া জান বুজাব নোৱাৰি এয়া নেক্সট হেয়াৰ ষ্টাইল মোৰ এইটো মানে মই এনেই আৰু ওপৰত টিক টিককৈ বান্ধি ল'লোঁ আৰু মোৰ এটা পেন আছে পেন থাকিলে পেনটো এনেও নোলায় তোমাৰ আমি এতিয়া ফটোশ্বুট কৰি আছোঁ এইফালে আমাৰ ফটোগ্ৰাফাৰ ককা এইফালে আমাৰ মডেল কয়টো 16 বছৰীয়া ডেকাজন মই ভনীয়েকে দেই দেখিবলৈ অলপমান একেই মই ভনীয়েকে হয় কিন্তু যিহেতু মই সৰু ভনীয়েক এইফালে আছেই মেকআপ কৰি আছে চাই পাওঁ এইফালে আমি ফটোশ্বুট কৰি আছোঁ আমাৰ ফটোগ্ৰাফাৰ দাদাই পৰা আমাক প'জ শিকাই আছে আৰু আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত সত্যজিৎ দেউতা ফুকন দাদাৰ লিংক দি দিম ইনষ্টাগ্ৰাম লিংক আৰু মেকআপ কৰি দিছে মাইনুবাৰ ইনষ্টাগ্ৰাম লিংক দি দিম আপোনালোকে ফ'ল' কৰিব পাৰে আপোনালোকেও যদি ইচ্ছা কৰে ফটোশ্বুট কৰিব পাৰে মই ডিটেইলছ দি দিম কণ্টেক্ট ডিটেইলছ Ready? ভাল নাই আৰু খোলা নাই ভাল নাই ন আচ্ছা আচ্ছা বুজিছোঁ মই হাঁহিবই নেজানো বৰ দুখ ভিতৰতে মুখৰ ভিতৰতে চাকুদিগেন চা জমকি হ'বই এতিয়াহে হাঁহিটো আছে এতিয়া ধুনীয়া হৈছে যাম মনটো ঐ ক অকণ বহি অকণ বছ এইফালে চাম আপচৰ মানুহ আহিছে হাঁহি থাকা এইফালে আমাৰ পিংকা বাইদেউৰ মেকআপ কমপ্লিট তেওঁ এতিয়া চালিয়া ফটো মাৰিব তেওঁতো এক্সপাৰ্ট ফটো মাৰাত এই আৰম্ভ পানী কৈ থাকা হাঁহি দিয়া এতিয়া দুইজনী মিলি ফটো মাৰোঁ আমি অলপমান ফাঁক হৈ দিবা
এতিয়া আমি গ্ৰুপ ফটো মাৰিম পাপ পেটি আপোনালোকে কিন্তু ককাইক বুলি নাভাবিব ককাইক নহয় চবেই মোক কমেণ্টত সুধি থাকে আৰু ইমানেই দেৰি হৈছে আমাক আধা ৰাস্তাত এৰি দিছে এয়া আমাৰ ৰখা আন্ধাৰে মুন্ধাৰে যাম ৰবা দে এই আমাৰ নাচনী নাচি আহিছে এয়া আমাৰ মাইনিবা ক'ত মাইনিবা কলা কলা মাইনিবা দে দে আৰু এয়া মাছ আমাক বাটতে এৰিলে এতিয়া আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু ফটোসমূহ যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোক ইনষ্টাগ্ৰামত যাব লাগিব আমাৰ আটাইৰে লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ফ'ল' কৰিব পাৰে আৰু পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই জংকীয়া বিদায় মাগিছোঁ ধন্যবাদ কলিয়া বুলি তই না